নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি লৈ আনিছোঁ আপোনালোকৰ ওচৰত অসমৰ লগতে ভাৰতবৰ্ষৰ নিউজ চেনেলবোৰত খুব চৰ্চিত হৈ থকা কাৰেণ্ট এফেয়াৰ্ছ লৈ আনিছোঁ তাৰে এৱাৰ্ডছ এণ্ড হনাৰ্ছৰ ওপৰত আজি মই ডিছকাছ কৰিম তেতিয়াহ'লে আৰম্ভ কৰোঁ আজিৰ কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ' ইয়াত আছে ফাৰ্ষ্ট আছাম হাই চিভিলিয়ান এৱাৰ্ডছ য'ত আমি আছাম বৈভৱ বুলিও ইয়াক জনা যায় এবাৰ আছাম বৈভৱ বঁটা প্ৰদান কৰিছে ডক্টৰ তপন শইকীয়াক আৰু ইয়াক কিহৰ কাৰণে দিয়া হৈছে কেঞ্চাৰ ট্ৰিটমেণ্টত খুব কণ্ট্ৰিবিউশ্যন দিয়াৰ কাৰণে ইয়াক এইটো বঁটা প্ৰদান কৰা হৈছে কেঞ্চাৰ ট্ৰিটমেণ্টৰ যিটো বিভাগ সেইটো আমাক অংক'লজিষ্ট বুলিও জনা যায় আছাম বৈভৱ বঁটা প্ৰদান কৰাৰ সময়তে আৰু দুটা বঁটা প্ৰদান কৰা হয় সেই দুটা বঁটা হ'ল আছাম গৌৰৱ বঁটা আৰু আছাম সৌৰভ বঁটা তেতিয়াহ'লে আছাম গৌৰৱ বঁটা আৰু আছাম সৌৰভ বঁটাত কোন কোন ব্যক্তিয়ে লাভ কৰিছে সেইকেইটা আমি ইয়াত দেখাই দিয়া হৈছে ইয়াত দিয়া আছে আছাম গৌৰৱ বঁটাত শ্ৰীমতী দৈথিমালা ডেকা আৰু তলত দিয়া আছে কোনটো ফিল্ডত কিহৰ কাৰণে পোৱা হৈছে সেইটো ইয়াত দিয়া আছে তেনেকৈ ইয়াত আছে আছাম গৌৰৱ বঁটা যিসকলে লাভ কৰিছে শ্ৰীকৃষ্ণ ৰয় সি কিহৰ কাৰণে পাইছে সেইটো ইয়াত দিয়া হৈছে এনেকৈ আপোনালোকে নামবোৰ চাই ল'ব পাৰিব আৰু যদি বিচাৰে স্ক্ৰীনশ্বটো মাৰি ল'ব পাৰিব আপোনালোকে তেন্তে নেক্সট দিয়া আছে আপোনালোকৰ কি সাহিত্য একাডেমী চিলড্ৰেন লিটাৰেচাৰ এৱাৰ্ড 2023 ইয়াক আমি আৰু আন এটা নামেৰে জনা যায় সাহিত্য একাডেমী ভাল সাহিত্য পুৰস্কাৰ বুলিও জনা যায় তেতিয়াহ'লে ইয়াত কোনে পাইছে প্ৰিয়া এএছ বুলি আছে আৰু কিহৰ কাৰণে পাইছে দ্য চিলড্ৰেন হু নেভাৰ উইটেড তাৰ কাৰণে পাইছে আৰু কোনটো নভেলৰ কাৰণে যদি পাইছে বুলি কয় তেতিয়াহ'লে ইয়াত দেখাই দিয়া হৈছে সেইখিনি আপোনালোকে চাই ল'ব পাৰিব তাৰপিছত সাহিত্য একাডেমী আমাৰ অসম চৰকাৰৰ পৰাও দিয়া থাকে অসম চৰকাৰৰ যদি সোধে ইন আছাম বুলি সোধে তেতিয়াহ'লে আমাৰ সাহিত্য একাডেমী চিলড্ৰেন লিটাৰেচাৰ এৱাৰ্ড দুয়োগৰাকীয়ে পাইছে সেই দুয়োগৰাকীৰ নাম হৈছে ইয়াত ৰথীন্দ্ৰনাথ গোস্বামী এণ্ড প্ৰতিমানন্দী নাৰ্জাৰী এই দুয়োগৰাকীক সাহিত্য একাডেমী ভাল সাহিত্য পুৰস্কাৰ দিয়া হৈছে তেনেকৈ আৰু আমাৰ যুৱ পুৰস্কাৰো আছে এনেকৈ যুৱ পুৰস্কাৰ কোন কোন ব্যক্তিয়ে পাইছে ইয়াত আপোনালোকৰ তলত দিয়া হৈছে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ জিন্তু গীতাৰ্থ ইয়াত মাইনাশ্বৰী দৈমাৰী আৰু নেনা অধিকাৰী সেইসকল ব্যক্তিয়ে আমাৰ সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰিছে তেনেকৈ নেক্সট আমাৰ দিয়া আছে সতী সাধনী এৱাৰ্ড এইটো অসম চৰকাৰে দিয়া হয় য'ত আমাৰ চাইণ্টিষ্ট ডক্টৰ জয়ন্তী চতিয়াক দিয়া হৈছে আৰু কিহৰ কাৰণে দিয়া হৈছে ইয়াক প্লাজমা ফিজিক্সৰ ওপৰত যিটো আমাৰ কণ্ট্ৰিবিউশ্যন আছে সেই কণ্ট্ৰিবিউশ্যনটোৰ কাৰণে এইটো এৱাৰ্ড দিয়া হৈছে নেক্সট আছে আমাৰ চিলড্ৰেন চেম্পিয়ন এৱাৰ্ড এইটো ভাৰত চৰকাৰৰ দ্বাৰাও প্ৰদান কৰা হয় আৰু ভাৰত চৰকাৰৰ পৰা প্ৰদান কৰিলেও আমাৰ তপোবন বুলি NGO এটা আছে অসমত সেই NGO এই বঁটা লাভ কৰিছে আৰু কিহৰ কাৰণে লাভ কৰিছে ফৰ হিজ একমপ্লিছমেণ্ট ইন ইণ্ডাষ্ট্ৰি পলিটিকেলছ এণ্ড এডুকেশ্যনৰ যিটো আমাৰ কণ্ট্ৰিবিউশ্যন আছে সেইটোৰ কাৰণে এই NGO এইটো বঁটা লাভ কৰিছে নেক্সট আছে আমাৰ সুনীত কোঁৱৰ গজেন বৰুৱা এৱাৰ্ড 2023 আৰু কোনে লাভ কৰিছে ফক আৰ্টিষ্ট নকুল দাসে লাভ কৰিছে আৰু তেখেত কিহৰ কাৰণে লাভ কৰিছে হলি গীত আমাৰ যিটো আছে সেইটোৰ ওপৰত খুব কণ্ট্ৰিবিউশ্যন কৰিছে অসমক সেইটোৰ কাৰণে এই বঁটা নকুল দাসক প্ৰদান কৰা হৈছে নেক্সট তেনেকৈ আছে বিষ্ণু ৰাভা এৱাৰ্ড 2023 কোনে পাইছে সেইটো পাইছে পেইণ্টাৰ অজিত শীল আৰু ডান্সাৰ গোপাল কৃষ্ণ গোস্বামী মই ফাৰ্ষ্টাৰ আপোনালোকৰ পেইণ্টাৰ অজিত শীলৰ দেখাই দিছোঁ ইয়াত তাৰপৰা এইটো বঁটা কিহৰ কাৰণে লাভ কৰা হয় যিসকলে ইণ্ডিভিজুৱেলি নিজৰ ৰাইজক আৰ্ট কালচাৰ ছ'চাইটি আৰু লিটাৰেচাৰত সহায় কৰে সেইসকল ব্যক্তিক এই বিষ্ণু ৰাভা এৱাৰ্ড প্ৰদান কৰা হয় নেক্সট ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ 2023 আৰু কোনে লাভ কৰিছে বুলগেৰিয়ান ৰাইটাৰ হয় জৰ্জ গছপদিনভ বুলি আছে সেইজন ব্যক্তিয়ে এই ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ লাভ কৰিছে আৰু ট্ৰেন্সলেটৰ আছে এঞ্জেলা ৰডেল ট্ৰেন্সলেটৰ হয় এইটো মনত ৰাখি ল'ব আৰু কোনটো নভেলৰ কাৰণে লাভ কৰিছে সেইটো হ'ল টাইম শেল্টাৰৰ কাৰণে লাভ কৰিছে নেক্সট আছে সঞ্চত ৰত্ন এৱাৰ্ড 2023 এইটো আমাৰ নিউজত খুব চৰ্চিত হৈ আছিলে আৰু কোনে লাভ কৰিছে TK ৰংগৰাজনে লাভ কৰিছে TK ৰংগৰাজন কি হয়
ফৰ্মাৰ ৰাজ্যসভাৰ এমপিও হয় লগতে কমিউনিষ্ট পাৰ্টি যোনটো কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া বুলি কয় তাৰ মেম্বাৰ আছিলে আৰু সঞ্চয় ৰত্ন এৱাৰ্ডটোক আমি কি বুলি জনা যায় হেতুক ডক্টৰ APJ আব্দুল কালাম লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড বুলিও জনা যায় PM Narendra Modi received Egypt's highest civilian honors Order of Nile PM Narendra Modiয়ে ইজিপ্তৰ হাইষ্ট চিভিলিয়ান হনাৰ্ছ ৰিচিভ কৰিছে আৰু সেই ইজিপ্তৰ হাইষ্ট চিভিলিয়ান হনাৰ্ছৰ নাম হৈছে অৰ্ডাৰ অফ নাইল আৰু PM নৰেন্দ্ৰ মোদীয়ে এবছৰ তিনিটা দেশৰ হাইষ্ট চিভিলিয়ান হনাৰ্ছ লাভ কৰিছে আৰু যোনটো আমাৰ ইজিপ্তৰ হাইষ্ট চিভিলিয়ান হনাৰ ৰিচিভ কৰিছে হেতু 13 ইণ্টাৰনেশ্যনেল এৱাৰ্ড আছিলে PM নৰেন্দ্ৰ মোদীৰ কাৰণে নেক্সট আৰু দুখন দেশ হৈছে আমাৰ ফিজি আৰু পাপু নিউ গিনিয়া বুলি দেশ দুখনৰ পৰা হাইষ্ট চিভিলিয়ান হনাৰ্ছ লাভ কৰিছে তেনেকৈ নেক্সট আছে গান্ধী ফিছ প্ৰাইজ ফৰ 2021 যদিও 21 বুলি দিয়া আছে কিন্তু হেতু আমাৰ ফিছ প্ৰাইজটো দিয়া হৈছেগে 2023 দিয়া হৈছেগে আৰু কাক দিয়া হৈছে গীতা প্ৰেছ বুলি গৰখপুৰত আছে সেই গৰখপুৰৰ গীতা প্ৰেছক এটো গান্ধী ফিছ প্ৰাইজ দিয়া হৈছে প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মুক এবাৰ সুৰিনেম কাউন্ট্ৰিৰ পৰা হাইষ্ট চিভিলিয়ান এৱাৰ্ড দিয়া হৈছে আৰু সেই সুৰিনেমৰ হাইষ্ট চিভিলিয়ান এৱাৰ্ডটোৰ নাম হৈছে গ্ৰেণ্ড অৰ্ডাৰ অফ দ্য চেণ্ট অফ দ্য য়েল্লো ষ্টাৰ এইটো আমাৰ নিউজত খুব চৰ্চিত হৈছিলে আৰু আমাৰ প্ৰতিদিন টাইমতো ইয়াক দিয়া হৈছিলে এই এৱাৰ্ড ৰিচিভ কৰা পথৰ সৈতে তেনেকৈ নেক্সট 57 জ্ঞানপীঠ এৱাৰ্ড 2023 কোনে লাভ কৰিছে দামোদৰ মৌজই লাভ কৰিছে আৰু দামোদৰ মৌজ কোন হয় শৰ্ট ষ্টৰী ৰাইটাৰ নভেলিষ্ট ক্ৰিটিক এণ্ড স্ক্ৰিপ্ট ৰাইটাৰ হয় কোঙ্কণী লেংগুৱেজৰ তামিলনাডুৰ তেনেকৈ আমাৰ জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিলে অসমৰ নীলমণি ফুকনদেৱে 2021ত তাৰপৰা নেক্সট আছে ভাৰত ৰত্ন ডক্টৰ আম্বেদকাৰ এৱাৰ্ড 2023 কাক দিয়া হৈছে যোগী আদিত্যনাথক দিয়া হৈছে য'ত আমাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয় আৰু কিহৰ কাৰণে দিয়া হৈছে ক্ৰিয়েটিং এ ফিয়াৰ ফ্ৰী ইউপি নেক্সট আছে আমাৰ খুব চৰ্চিত লৰেছ ৱৰ্ল্ড স্পৰ্টছমেন অফ দ্য ইয়াৰ 2023 ছ'চিয়েল মিডিয়াতে হওক নিউজতে হওক খুব চৰ্চিত হৈ আছিলে আমাৰ কোনে পাইছে লিঅনেল মেছিয়ে পাইছে য'ত নেকি আৰ্জেণ্টিনাৰ প্ৰফেশ্যনেল ফুটবলাৰ হয় কেপ্টেইনো হয় আৰু কিহৰ কাৰণে পাইছে মষ্ট মেমৰেবল স্পৰ্টিং পাৰফৰ্মেঞ্চ অফ দ্য 2022 আমাৰ যিটো মেমৰেবল স্পৰ্টিং পাৰফৰ্মেঞ্চ দিলে 2022ত সেইকাৰণে এইটো এৱাৰ্ড লিঅনেল মেছিক দিয়া হৈছে নেক্সট ৱৰ্ল্ড ভেকচিন কংগ্ৰেছ 2023 হেল্থ ইন ৱাশ্বিংটন USA আৰু এইটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় যিটো আমাৰ ভাৰত বায়োটেক বুলি আছে ভেকচিন ইণ্ডাষ্ট্ৰী সেই ভেকচিন ইণ্ডাষ্ট্ৰীয়ে এবাৰ বেষ্ট প্ৰডাকশ্যন আৰু প্ৰচেছ ডেভেলপমেণ্ট যি কৰিছে সেইটো কাৰণে আমাৰ ৱৰ্ল্ড ভেকচিন কংগ্ৰেছ যিটো এৱাৰ্ড হয় এইটো এৱাৰ্ড লাভ কৰিছে আৰু এই ভাৰত বায়োটেকৰ হেডকোৱাৰ্টাৰ ক'ত বুলি যদি কেনেবাকৈ কুৱেশ্যন আহে তেতিয়াহ'লে ইয়াত দিব লাগিব ক'ত হায়দৰাবাদ নেক্সট ইণ্ডিয়ান ফিল্ম হয় ডকুমেণ্টাৰী হয় WHOৰ পৰা ইয়াক এৱাৰ্ড কৰা হৈছে আৰু এই ডকুমেণ্টাৰীটোৰ নাম কি হৈছে ৱেন ক্লাইমেট টাৰ্ণছ ভায়লেণ্ট আৰু এইটো কিহৰ কাৰণে পাইছে এইটো হেল্থ ফৰ অল কেটেগৰী যিটো আমাৰ হেল্থ আছে সেই হেল্থৰ অল কেটেগৰীৰ পৰা এইটো ডকুমেণ্টাৰীটোৱে এই এৱাৰ্ডটো লাভ কৰিছে নেক্সট আমি 95th অস্কাৰৰ এৱাৰ্ডৰ ওপৰত যদি অলপ চাওঁ য'ত আমি অস্কাৰ এৱাৰ্ডটোক একাডেমি এৱাৰ্ড বুলিও কোৱা হয় ইয়াত আমি দেখোঁ বেষ্ট ফিল্ম এভৰিথিং এভৰিৱেৰ অল এট ওৱান্স বুলি আছে সেই ফিল্মখনে বেষ্ট ফিল্ম লাভ কৰিছে নেক্সট বেষ্ট এক্ট্ৰেছ লাভ কৰিছে অস্কাৰ এৱাৰ্ড লাভ কৰিছে এভৰিথিং এভৰিৱেৰ অল এট ওৱান্সৰ এক্ট্ৰেছে হয় মাইকেল য়েহাও বুলি আছে য়েহাও বুলিয়ে কৈ চাগে নেক্সট বেষ্ট ডাইৰেক্টৰ সেইখন মুভিৰে ডেনিয়েল কোৱাং এণ্ড ডেনিয়েল স্কেনাৰ্ট সেই দুগৰাকী ডাইৰেক্টৰে লাভ কৰিছে নেক্সট আছে বেষ্ট এক্টৰ সেইখন মুভিৰ নহয় বেলেগ এখন মুভি পৰ দ্য ৱেল বুলি আছে সেই মুভিৰ এক্টৰ ব্ৰেণ্ডন এক্সাচেৰে লাভ কৰিছে নেক্সট আছে বেষ্ট ডকুমেণ্টাৰী শ্বৰ্ট এইটো আমাৰ ইণ্ডিয়াৰ সেইকাৰণে অলপ বেছি ইম্পৰ্টেণ্ট হৈ যায় নাম কি
দ্য এলিফেণ্ট উইস্পাৰ্ছ আৰু ডাইৰেক্টৰ কোন হয় কাৰ্টিকি গনচালভেছ কোনটো লেংগুৱেজত আছে তামিল লেংগুৱেজত আছে আৰু এই ডকুমেণ্টাৰীখন ক'ত শ্বুট কৰিছিল বুলি যদি সোধে তেতিয়াহ'লে ক'ব লাগিব মুথুমালাই টাইগাৰ ৰিজাৰ্ভ তামিলনাডুত আছে তাত এইটো শ্বুট কৰিছিলে নেক্সট বেষ্ট অৰিজিনেল ছং নাটু নাটু আমাৰ আৰ মুভিৰ হয় আৰু কম্প'জ কোনে কৰিছিলে এম কেৰাভানী আছিলে আৰু তেখেত 2023 পদ্মশ্ৰী এৱাৰ্ডো লাভ কৰিছে আৰু লিৰিক্স আছে চন্দ্ৰ বোস লিৰিক্স কৰিছে চন্দ্ৰ বোসে কৰিছে আৰু কোৰিঅ'গ্ৰাফাৰ কোনে কৰিছে প্ৰেম ৰাজকিতে কৰিছে আৰু ছিংগাৰ কোন কোন আছিলে ৰাহুল আৰু কালা ভৈৰাবা বুলি আছিলে এই দুগৰাকীয়ে ছিংগাৰ আছিলে এইখন গানটোৰ কাৰণে নাটু নাটুৰ কাৰণে আৰু এই নাটু নাটুৰ অৰিজিনেল ছংটোৱে গল্ডেন গ্ল'ভছ এৱাৰ্ডো লাভ কৰিছে এই বছৰে তাৰপাছত আমি যদি চাওঁ দাদা চাহেব ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল এৱাৰ্ড 2020 অলপমান যদি চাওঁ তেতিয়াহ'লে বেষ্ট ফিল্ম আছিলে দ্য কাশ্মীৰী ফাইলছ এণ্ড বেষ্ট অফ দ্য ইয়েৰ আছিলে আৰ মুভিয়ে আছিলে তাৰপৰা বেষ্ট এক্টৰ ৰণবীৰ কাপুৰ ব্ৰহ্মাষ্টাৰৰ কাৰণে দিয়া হৈছে আৰু বেষ্ট এক্ট্ৰেছ আলিয়া ভট্ট গংগুবাই কাটিয়াবাৰীৰ কাৰণে দিয়া হৈছে আৰু বেষ্ট ডাইৰেক্টৰ আৰ ভাল্কি আৰু কোনটো মুভিৰ কাৰণে চুপ বুলি মুভি এখন আছে সেই চুপ মুভিৰ কাৰণে ইয়াক বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড দিয়া হৈছে তো ইমানখিনি আপোনালোকে দাদা চাহেব ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ বিষয়ে চালেও হৈ যাব আৰু বহুত ইয়াৰ পৰা নাহে এইখিনিৰ ভিতৰতে কোনোবা আহিলে আহে চ' ঠিক আছে ধন্যবাদ আপোনালোকে এইখিনি চোৱাৰ কাৰণে